নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এই অন্ধবিশ্বাস বোলা বস্তুটো ক'ৰ পৰা জন্ম হয় জানেনে? যেতিয়া মানুহৰ কেতিয়াবা কিছুমান দুৰ্ভাগ্য হয় নতুবা মানুহে কৰিম বুলি ভবা কিছুমান কাম কৰিব নোৱাৰে বা তেওঁলোক বিফল হয়, তেতিয়া তেওঁলোকে তেওঁলোকৰ বিফলতাৰ কাৰণবোৰ উলিয়াবলৈ চেষ্টা কৰে। আৰু যেতিয়া তেওঁলোকে যুক্তিকৰ কোনো কাৰণ বিচাৰি নাপায় তেতিয়া অযুক্তিকৰ কিছুমান কাৰণকে তেওঁলোকে জুকিয়াই লয়। যেনে ধৰক কোনোবা মানুহ এজন ওলাই গ'ল ৰাতিপুৱা কিবা এটা কামত আৰু তেওঁ দিনটো ঘূৰি পকিও তেওঁ কামটোত সফল হ'ব নোৱাৰিলে। তেওঁ সফল হ'ব নোৱাৰাৰ বহুত কাৰণ থাকিব পাৰে, তাৰ ভিতৰত নিজৰ অক্ষমতাও থাকিব পাৰে। কিন্তু হয়তো তেওঁ নিজৰ অক্ষমতা থাকিবৰ কাৰণে কি কৰিব যে আজি ৰাতিপুৱা মই কাৰ মুখখন দেখিছিলোঁ শুই উঠিয়ে সেই কথাটোহে মনত পেলাবলৈ চেষ্টা কৰিলে। আৰু ৰাতিপুৱা উঠিলেতো কাৰোবাৰ মুখখন প্ৰথম দেখিবই, গতিকে কাৰোবাৰ বিফলতাৰ কাৰণে সেই বেচেৰা মানুহজন কিয় দায়ী হ'ব কওকচোন। আকৌ ধৰক এজন মানুহে ৰাতিপুৱা গাড়ীখন উলিয়াই লৈ গ'ল আৰু গাড়ীখনৰ সন্মুখেদি পাৰ হৈ গ'ল এটা মেকুৰী। তেওঁৰ যদি সেই দিনটোত অকণমানো কিবা এটা বিপদ হৈছে নতুবা অকণমানো কিবা এটা অসুবিধাত পৰিছে তেতিয়াহ'লে সেই মেকুৰীটোক দুখ দিব। আৰু মেকুৰীয়েতো মাছ গাখীৰ বিচাৰি ইঘৰৰ পৰা সিঘৰলৈ গৈয়ে থাকে আৰু ৰাস্তাটোত হাজাৰখন গাড়ী দিনটোত অহা যোৱা কৰি থাকে, গতিকে ৰাস্তা পাৰ হ'ব সময়ত কোনোবা এখন গাড়ীৰ সন্মুখততো পৰিবই। গতিকে দিনটোত কাৰোবাৰ দুৰ্ভাগ্যৰ বাবে বেচেৰা মেকুৰীটো কিন্তু কেতিয়াও জগৰীয়া হ'ব নোৱাৰে। এনেবোৰ অযুক্তিকৰ কাৰণতে পৃথিৱীত সৃষ্টি হৈ থাকে কিছুমান অন্ধবিশ্বাসৰ, আৰু তাৰ ফলতে সমাজৰ কিছুমান মানুহে কিন্তু ভয়ংকৰ বিপদত পৰিব লগা হয় কেতিয়াবা। যেনে ডাইনী হত্যাৰ খবৰবিলাক আমি প্ৰায়ে পাই থাকোঁ। এনিৱেজ এইটো ভিডিঅ'ত কিন্তু মই তেনেকুৱা ধৰণৰ ভয়ংকৰ অন্ধবিশ্বাসৰ বিষয়ে ক'ব খোজা নাই। ইয়াত দেখুৱাব খুজিছোঁ কেইটামান এনেকুৱা অন্ধবিশ্বাস যিবিলাকে কোনো মানুহৰ কোনো ক্ষতি নকৰে, যিবিলাক ফানি হয়, কিন্তু যিবিলাকৰ আঁৰত কোনো ধৰণৰ যুক্তিযুক্ততা নাই। চ' ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা, কোমোৰা এটা কাটিবলৈ ল'লে ডাইৰেক্ট কোমোৰাটো কাটি দিয়া নহয়। তাৰ ওপৰত এনেকুৱা ধৰণে এডাল খেৰ কুটা নতুবা কলপাত এটুকুৰা দি লৈহে কটা হয়, কাৰণ হেনো কোমোৰাত বোলে জীৱ আছে হেনো, আনবোৰ পাচলিত নাই, অকল কোমোৰাতহে জীৱ আছে। গতিকে কিছুমান পূজাই পাতলে আকৌ জীৱ জন্তু বলি দিয়া দি বোলে কোমোৰাও বলি দিব লাগে। সেইকাৰণে কোমোৰাটো ডাইৰেক্ট নেকাটি মানে কলপাত টুকুৰা কাটিবলৈ লওঁতেহে কোমোৰাটো কটা হ'ল বুলি মানে অভিনয় কৰে। দ্বিতীয়তে, অমিতা গছত যদি অমিতা নালাগে তেতিয়াহ'লে ধৰি লোৱা হয় যে গছজোপা হেনো মতা, আৰু মতা গছে কেতিয়াও ফল দিব নোৱাৰে। গতিকে গছজোপাক আমি মাইকী বনাব লাগিব, মানে জেণ্ডাৰ চেঞ্জ কৰিব লাগিব। আৰু তাৰ কাৰণে অমিতা গছজোপাক পিন্ধাই দিব লাগিব এখন মেখেলা এনেকুৱা, আৰু মেখেলাখন পিন্ধাই দিয়াৰ লগে লগে হেনো গছজোপা মাইকী হৈ যায় আৰু ফল দিবলৈ আৰম্ভ কৰি দিয়ে। আচৰিত। তৃতীয়তে, খালী বাল্টিং বা খালী কলহ যদি আপুনি কেতিয়াবা ক'ৰবালৈ ওলাই যাওঁতে যদি বাটত দেখে তেতিয়াহ'লে আপোনাৰ যাত্ৰা শেষ। কথাটোত কিন্তু একো যুক্তি নাই, কিন্তু কোনোবাই যদি তেনেকুৱা ধৰণৰ কথাবোৰ গভীৰভাৱে বিশ্বাস কৰে তেতিয়াহ'লে কিন্তু ৰাতিপুৱাই কিবা এটা কামত উদ্যমত ওলাই আহিলে সেই উদ্যমটো কিন্তু ভাগি যায়। চতুৰ্থতে, গোবৰত হেনো থুই পেলালে বোলে ডিঙি বিষ হয়। গোবৰত থুই আৰু ডিঙি বিষ তাৰ মাজত কি কানেকশ্যন আছে মই বুজি নাপাওঁ। গোবৰখিনি দেখি কিন্তু ঘিণ নকৰিব আকৌ দেই, মই কিন্তু ডাইৰেক্ট থুই পেলাই চাওঁ কিবা হয় নেকি, কিন্তু মোৰ আজিলৈকে কেতিয়াও ডিঙি বিষ হোৱা নাই। তাৰপিছতে এইটো এটা আচৰিত ব্যৱস্থা, কিন্তু সাধাৰণতে হেনো গেটবিলাকৰ সন্মুখতে আহি কুকুৰে হাগেহি। গতিকে কুকুৰে নেহাগিবলৈ এনেকুৱা ব্যৱস্থা কৰে যে বটলত উজলা পানী ভৰাই থৈ দিয়ে, কিন্তু এঘৰত দেখিলোঁ সেই বটলটো তলতে কুকুৰে হাগি থৈছে। আকৌ দা কটাৰীবোৰ মুখামুখিকৈ থ'লে হেনো কাজিয়া হয়। অৱশ্যে এনেকৈ যদি কোনোবাই দা কটাৰী থৈ দিয়ে আৰু তাকে যদি কোনোবাই আহি কয় যে এনেকৈ দা কটাৰী থ'লে কেলৈ কাজিয়া হয় বুলি ধৰি নাজানো নেকি, কেলৈ থ'ব লাগে এনেকৈ বুলি অৱশ্যে কাজিয়া লাগিব পাৰে, কিন্তু সেইটো কথা মই নকওঁ। তাৰ পাছতে সৰুকালত আমাক তুলনি বিয়াবিলাকৰ ভোজটোৰ পৰা বঞ্চিত কৰিবলৈ আটাইতকৈ ডাঙৰ ষড়যন্ত্ৰ হ'ল তুলনি বিয়া খালে হেনো দাড়ি নগজে। কিন্তু সৰুৰ পৰা যে কিমান তুলনি বিয়া খালোঁ হিচাপ নাই, দাড়ি কিন্তু এসোপামান গজিলে। তাৰপাছত সৰুকালত কিছুমান ল'ৰাৰ যে দুটা চকৰ থাকে মূৰত, সেই ল'ৰাবিলাকক কিন্তু ডাঙৰ ভয় এটা খুৱাই দিয়ে যে সি ভৱিষ্যতে হেনো দুজনী অনাটো খাটাং। কিছুমান ল'ৰাই এইটো ক্ষেত্ৰত কিন্তু সাংঘাতিক ভয় খায়। এইবোৰে হ'ল আমাৰ সমাজত চলি থকা কিছুমান বিশ্বাস, যিবোৰত মোৰ কোনো ধৰণৰ বিশ্বাস নাই। চ' এই ভিডিঅ'ত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ আচলতে অন্ধবিশ্বাসৰ ওপৰত মোৰ নিজস্ব ধাৰণা কি, আৰু তাৰ লগতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ মোৰ চাৰিওফালে মই দেখি থকা 10টামান অন্ধবিশ্বাস, এনেকুৱা কিছুমান অন্ধবিশ্বাস যিবিলাকত কোনো যুক্তিযুক্ততা নাই। চ' যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট ছেকশ্যনত মোক জনাব পাৰে আপোনালোকৰ এৰিয়াবিলাকত কেনেধৰণৰ অন্ধবিশ্বাস চলি থাকে, আৰু এইটো ক'বলৈ নাপাহৰিব যে মই কোৱা অন্ধবিশ্বাসবিলাক আপোনালোকৰ এৰিয়াত আছেনে নাই। চ' আজিলৈ ইমানেই, আৰু সকলোৰে প্ৰতি মোৰ এইটোৱে আহ্বান যে সকলোৱে অন্ধবিশ্বাসক আঁতৰত ৰাখক, কথাবোৰ যুক্তিৰে বিবেচনা কৰক আৰু এখন সুস্থ সবল সমাজ গঢ়ি তোলাত সকলোৱে আগবাঢ়ি আহক। আজিলৈ ইমানেই, বাই বাই।